আমি কওঁ যে জলসম্পদ বিভাগৰ মন্ত্ৰী আছে, আপোনালোকৰ জলসম্পদ বিভাগৰ বিয়াগুম নেতাপালি নেতা যিমান আছে চৰকাৰৰ সকলো আহি চাওক, কাৰণ আমি বাৰে বাৰে কৈ আছোঁ আমি প্ৰতি বছৰে কি মিছা কথা কওঁ নেকি? তেওঁলোকে আহি নিজে পৰিদৰ্শন কৰক। হয়, আপোনালোকে চাওক, আমি প্ৰতি বছৰে সংবাদ মাধ্যমৰ আগত চৰকাৰক যিটো ভুল বা চৰকাৰে যিখিনি কৰিব আছে আমি সেই বস্তুটো সদায় দেখাই থাকোঁহি যে ক'ত কি ভুল চুটি থাকি গৈছে। ইয়াত বাৰে বাৰে আমি কওঁ ইয়াত কোনো পাকৰ পায়নৰ ব্যৱস্থা কৰি বালি মাটিত কোনো এনেকুৱা আপোনালোকে গৰাটো ৰাখিব নোৱাৰে, কাৰণ ইয়াত আপোনালোকে জিঅ'মেট বা আপোনালোকে ভাল যদি মথাউৰি উন্নত মানৰ যদি মথাউৰি নিৰ্মাণ নকৰে ইয়াত কোনো দিনেই আপোনালোকে এখন বনাঞ্চল হওক এই জয়ৰামপুৰক কোনোদিন উদ্ধাৰ কৰিব নোৱাৰে। গতিকে আমি কওঁ যে জলসম্পদ বিভাগৰ মন্ত্ৰী আছে, আপোনালোকৰ জলসম্পদ বিভাগৰ বিয়াগুম নেতাপালি নেতা যিমান আছে চৰকাৰৰ সকলো আহি চাওক, কাৰণ আমি বাৰে বাৰে কৈ আছোঁ আমি প্ৰতি বছৰে কি মিছা কথা কওঁ নেকি? তেওঁলোকে আহি নিজে পৰিদৰ্শন কৰক। ছবিয়েতো মিছা কথা নকয়, আমি বাৰম্বাৰ কৈ আছোঁ তেওঁলোকে আহক চাওক আৰু ইয়াৰ এটা স্থায়ী সমাধান কেনেকৈ উলিয়াব পাৰি বা জয়ৰামপুৰ আৰু এই 20-30খন গাঁৱক কেনেকৈ উদ্ধাৰ কৰিব পাৰি। কাৰণ এনেকুৱা হৈছে এতিয়া সমস্যা, ইয়াত আপোনাৰ এই কমচে কম এতিয়া 10-20 হাজাৰ মূল্যৱান গছ প্ৰতি বছৰে উটুৱাই নিয়ে। গতিকে ইমানখিনি দেখাৰ পিছতো কিয় এনেকৈ মনে মনে বহি আছে জলসম্পদ বিভাগটো? নাই তেওঁলোকে ৰাইজক অকল এটা বিভাগ আছে বুলি বাৰম্বাৰ দেখুৱাই থাকে নে? গতিকে তেওঁলোকে ইয়ালৈ আহক। আমি দাবী জনাইছোঁ বৰ্ণলি আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকে আহি এইটো চিৰস্থায়ী এটা সমাধান আমাক লাগে। নিশ্চয়। কেনেধৰণে কি গাঁও ক্ষতিগ্ৰস্ত হ'ব আৰু হৈছে? ইয়াৰ পৰা প্ৰথম আপোনাৰ সন্তপুৰৰ পৰা হয়, সন্তপুৰৰ পৰা একেবাৰে আপোনাৰ একদম কেঁচা কাটনিৰ পৰা ধৰি লওক আপোনাৰ উত্তৰ বদলনিলৈকে পৰে একদম। হয়, সন্তপুৰ আছে, লালুকিজান আছে, আপোনাৰ কমলপুৰ মিলনপুৰৰ পৰা ধৰি লওক একদম জয়ৰামপুৰৰ পৰা ধৰি লওক এখন নামনি অংশ বহুত গাঁৱৰ গাঁৱৰ এই নদীৰ বুকুত একদম যাওঁ অৱস্থা। প্ৰায় এতিয়া সন্তপুৰটো ক'বলৈ গ'লে আপোনাৰ 100 মিটাৰ আঁতৰত নাই, গৰাখহনীয়া একদম নদী ঘৰ যাওঁ হৈ আছে। কিন্তু এতিয়া আমাৰ জয়ৰামপুৰতে ভাবুকি প্ৰদান কৰি আছে, প্ৰায় 200 মিটাৰ নাই, 200 মিটাৰ যদি গৰা খহি যায় তেতিয়া জয়ৰামপুৰৰ পৰা ধৰি লওক একদম নামনি অংশ কোনো জীয়াধল নদীৰ কপাল বুকুৰ সোঁতত পৰিব। এটা কিন্তু 2-3 বছৰ আগতে প্ৰায় 100-150 মিটাৰ আঁতৰত আছিলে, এতিয়া প্ৰায় কমানে আহি আছে। এই বছৰটো এতিয়া এই দুটা বৰষুণ হওঁতে আহি একেবাৰে ওচৰ পালেহি আৰু গোটেই আগন্তুক গোটেই ভৰ বাৰিষাটো আছে। তাৰ আগত যদি এইটো ব্যৱস্থা নকৰে তেতিয়াহ'লে এই অনাগত দিনত কি ব্যৱস্থা কৰিব চৰকাৰে? গছ-গছনি কমাৰি আছিলে, চেচু আছিলে, খৈয়াল আছিলে, শিমলু আছিলে, মূল্যৱান গছ প্ৰায় শেষেই হ'ল আৰু এতিয়া 10% গছ ইয়াত নাই আৰু বাকী। गोजोनथाव खौरां, नोंथांमोननि थाखाय लानानै फैदों MRM मेमोरियल हस्पिटालाव गोबां बेमार फाहामथाय होनायनि खाबु। बेमारि सुबुंफोरनि थाखाय गोजोनथाव खौरां, MRM मेमोरियल हस्पिटालाव मोजां रोंगौथि गोनां डक्टरफोरजों बेमारि सुबुंफ्रा मोजां फाहामथाय लानो हानाय सुबिदाखौ लानानै फैबाय MRM मेमोरियल हस्पिटाला। क'क्राझार सहरनि पुलिस पइन्ट आरो अमश्री हटेलनि साखाथियाव थानाय बयजोंबो मिथिसार जानाय MRM मेमोरियल हस्पिटाला गोबां फेसिलिटिस खाबुफोर फोसावदों। MRM मेमोरियल हस्पिटालनि फेसिलिटिफ्रानो जाबाय क्रिटिकेल केयार, मेडिसिन, इमारजेन्सि मेडिसिन, पेडिट्रिशियान, पेथोलजिस्ट, जेनेरेल मेडिसिन, डायबेटोलजिस्ट, OBS एन्ड गाइनो, कार्डियोलजी, जेनेरेल सार्जन, न्यूरोसार्जारी, एडभान्स लाप्रोस्कोपिक ENT सार्जारी डिपार्टमेन्ट, ऑप्थोमोलॉजिस्ट, सर्जिकल, गैस्ट्रोएन्टेरोलॉजिस्ट, न्यूरोसाइकेट्री, ऑन्को सार्जारी डिपार्टमेन्ट, dermatologist, orthopedics, residential medical officer, inter-facility unit, physiotherapy, radiologist, histopathological department, urologist, emergency department, CT scan, X-ray, pathology department, vaccinator department आरो MRM मेमोरियल हस्पिटालाव 24 घन्टा जेब्लाबो खुलाय थागोन। लांलाय लाबोलायनि एम्बुलेन्सनि सुबिदायाबो 24 घन्टा थागोन। गोबां मिथिनो थाखाय नैबे 9854081948 93655020048 जानबुं नाम्बाराव फन खालामनानै नोंथाङा मिथिनानै लानो हागोन।